আজি আমাৰ ফকিৰাগ্ৰাম আমাৰ এই শনি মন্দিৰ গোটেই মানুহে জানে। তো আজি আমাৰ যে সমাজকৰ্মী মাননীয় ৰূপম দত্ত মহাশয় সেয়ে তাৰ মানে সহায় সহযোগিতাৰ কাৰণে আমাৰ ষ্ট'ৰ ৰুমটো আজি উদ্বোধন হৈছে। তো আজি দীৰ্ঘ বছৰৰ পৰা বিভিন্ন ৰাজনৈতিক দলে আমাক আশ্বাস দিছিল এই ষ্ট'ৰ ৰুমটো কৰিবৰ কাৰণে, কিন্তু আমাৰ আশাটো পূৰণ হোৱা নাই। তো আমাৰ এই কোকৰাঝাৰৰ যে মানে ৰূপম দত্ত মহাশয় সেয়ে আজি আমাৰ এই শনি মন্দিৰৰ যিটো মানে ষ্ট'ৰ ৰুম বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমালোকে আশা কৰিছিলোঁ, কিন্তু আমালোকৰ আশাটো পূৰণ হোৱা নাই। কিন্তু আমাৰ এই সমাজকৰ্মী ৰূপম দত্ত মহাশয় সিয়ে আজি আমাৰ এই ষ্ট'ৰ ৰুমটো মানে উদ্বোধন কৰিছে, আমাৰ আশাটো পূৰণ হৈছে। সেই ক'ব বিচাৰোঁ, মই তেখেতক ধন্যবাদ দিব বিচাৰোঁ যে আমাৰ এই দীৰ্ঘদিন মানে ধৰি যে আমাৰ একটা আশা আছিল যে মানে শনি মন্দিৰৰ এটা ষ্ট'ৰ ৰুম হ'ব বুলি। আমাৰ বিভিন্ন ৰকমৰ মানে কাম বিভিন্ন ৰকমৰ অনুষ্ঠান আদি হৈ থাকে আমাৰ এই শনি মন্দিৰত, কিন্তু দীৰ্ঘ বছৰৰ পৰা যিটো আমাৰ মানে আশাটো পূৰণ হোৱা নাছিলে, সেয়ে আমাৰ ৰূপম দত্ত মহাশয়ে আমালোকৰ মন্দিৰৰ আশাটো পূৰণ কৰিছে আজি। তো এই তেখেতক মই ধন্যবাদ দিব বিচাৰোঁ যে মই শনি মহাৰাজৰ প্ৰাৰ্থনা কৰিম তেখেতৰ দীৰ্ঘায়ু তেখেতৰ যেন সুস্থ থাকে, সিহঁতৰ যেন বহুত দূৰ পৰ্যন্ত আগবাঢ়িব পাৰে, সেই প্ৰাৰ্থনা কৰিম শনি মহাৰাজৰ কাছে। মানে তেখেতৰ মানে আমালোকে যিবিলাক মানে ৰাজনৈতিক দলৰ পৰা যিবিলাক আমালোকে এই শনি মন্দিৰৰ কাৰণে মই এইটো ক'ব বিচাৰোঁ, যিবিলাক ৰাজনৈতিক দল আহিছিলে বিভিন্ন ৰকমৰ আশা আমালোকক দিছিলে, কিন্তু এটা আমালোকৰ পূৰণ হোৱা নাই। তো সেইটো ৰাজনৈতিক দলৰ সিহঁতৰ টিকেট পাব নাপাব সেইটোতো মই ক'ব নোৱাৰিম। সেইটো কিন্তু সমাজকৰ্মী হিচাপে যি কাম কৰি আছে সেইটো আশা ৰাখোঁ যে টিকেট পাব নিচিনা এনেকা মই মানে ভাবোঁ আৰু কি। যদি টিকেট পায় খুব ভাল খবৰ, ভাল কথা, মানে আগন্তুক দিনত ভাল কাম কৰি থাকিব, সেইটোৱে আমাৰ ফকিৰাগ্ৰাম সমষ্টিৰ উন্নয়ন হ'ব, সেইটোৱে ক'ব বিচাৰোঁ। দিন মানে ধৰি এইটো কামটো চলি আছিল, 2 মাহ হৈ গ'ল, আজি অপেনিংটো কৰিলোঁ। তো আগন্তুক দিনত মানে বহুত মানে ইয়াতে নেতা আহিছিল, কিন্তু মানে কথা ৰাখা নাই সিহঁতে, কিন্তু মোক মানে কোৱাৰ কিছুদিনৰ ভিতৰতে মই কামটো কমপ্লিট কৰি দিছোঁ। এইটো বহুত পুৰাণা আমাৰ বাজাৰৰ ওচৰত মানে যিমান মানুহ আছে চব এই মন্দিৰতে আহে, এইটো বহুত পুৰাণা মন্দিৰ হয়। মন্দিৰটো উদ্বোধন কৰাৰ লগতে আপুনি পূজা কৰিলে কি আশীষ বিচাৰিলে? মই মানে আগন্তুক দিনত মানে এজন মানে ইলেকশ্যনটো পিছৰ কথা, মানে ভাল মানুহ হ'ব পাৰোঁ, আৰু প্লাছ মই ইয়াৰ পাব্লিকৰ হৈ পিনে মই ৰেগুলাৰ কাম কৰিব পাৰোঁ, ভগৱানে মানে ইমানখিনি কৃপা কৰক, এইটোৱে বিচাৰোঁ। আপুনি বিভিন্ন জেগাত দিনে ৰাতি মিটিঙো কৰি আছে, ৰাজ্য চহৰী কেনেকুৱা? ৰাজ্যতো ছাপোৰ্ট আছে। আজিৰ ডেটত মানে কি আমি ডেভেলপমেণ্টটোৱে পাব্লিক বিচাৰে না, এখন মানে কোনোবা নাচ গান এইবিলাক নিবিচাৰে। আমাৰ ফকিৰাগ্ৰামত মানে আগত ডেভেলপমেণ্ট বহুত মানে নামত মানে নাচ গানে হৈ আছিল, আজিৰ ডেটতো ডেভেলপমেণ্ট পাই আছে। আৰু আমাৰ BPF চৰকাৰ লাষ্ট 17 ইয়াৰ্ছত যিমানখিনি ডেভেলপমেণ্ট কৰিছে, বাকী চৰকাৰটো ইমানখিনি কৰা নাই। নেকি যে আপুনি যোনটো এতিয়া ডেভেলপমেণ্টৰ কাম কৰি আছে এইটো আগন্তুক দিনত মানে তেনেকুৱাই চলি থাকিব না? দেখক ডেভেলপমেণ্ট মানে কি, এতিয়ালৈকে মোৰ টিকেটে কনফাৰ্ম হোৱা নাই। আমাৰ BPFৰ পৰা আমাক মানে ৰাইজৰ লগত মিলি পিনে ৰাইজৰ কাম কৰিব দিছে, সেইকাৰণে আমি ৰেগুলাৰ কাম কৰি আছোঁ। আৰু যেতিয়া আমাৰ চৰকাৰ আহিব কামটো আৰু স্পীডত বাঢ়িবহে, কমি কেনেকৈ যায়। এতিয়াতো ৰেগুলাৰ কাম চলি আছে, আৰু যেতিয়া আমাক চৰকাৰ আহিব আমি নতুনকৈ আৰু বহুত স্কিম ল'ম, তেতিয়া গভৰ্ণমেণ্ট ফাণ্ডৰো পইচা এতিয়াতো আমাৰ অলপ চলপ নিজৰ পকেটৰ পৰাও যাই আছে, কিন্তু যেতিয়া আমাৰ চৰকাৰ আহিব তেতিয়া গভৰ্ণমেণ্ট ফাণ্ডবিলাকো আমাৰ যিবিলাক ৰেজিষ্টাৰ ক্লাব বা এইবিলাক মানে মন্দিৰ টন্দিৰ যিমানখিনি আছে এইবিলাকতো পাবই 100%। ৰাইজে এটা কি কৰিছে যে এইটো মন্দিৰৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলে আহি ইষ্টিমেট লৈ গৈছে আৰু বিভিন্ন ধৰণৰ কথা কৈছে অভিযোগ, কিন্তু বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহাৰ পিছতো ইহঁতক মানে খালি আশ্বাসনে দিছে, কিন্তু এতিয়ালৈকে কোনো প্ৰতিৰোধ পোৱা নাই। দেখক যোনে মিছা কথা কয় এইবিলাক মিছা কথাই কৈ যাব গোটেই জীৱন, আশ্বাস দিব, ক'ব এইটো ফটো তুলিব, মন্দিৰ বনাই দিম, কি বনাই দিম, কিন্তু এইবিলাক কৈ কি লাভ? মন্দিৰৰ নামত ৰাজনীতিটো নচলে, আৰু যিমান পাৰ্টিয়ে হওক না কিয় মন্দিৰৰ নামত ৰাজনীতি কৰিব নালাগে। বাকী কাকবা ডেভেলপমেণ্ট কৰিব, বেলেগ ৰাস্তা বনাব, কিবা বনাব, এইটো বেলেগ কথা। এজ এ হিন্দু ধৰ্মৰ আমি এজন মানুহ, আমি মন্দিৰৰ নামত ৰাজনীতি কৰাটো আমাক পাপ লাগিব। সেইকাৰণে আমি এইবিলাক মন্দিৰৰ নামত ৰাজনীতি নকৰোঁ, আৰু প্ৰতিশ্ৰুতিও আমি নিদিওঁ। যদি কাম কৰিব লাগে কৰি দিওঁ, যদি কৰিব নোৱাৰোঁ আমি ডাইৰেক্ট কৈ দিওঁ এতিয়া নহ'ব পিছত হ'ব।